নমস্কাৰ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ খাদ্যৰ উপাদান পাঠটোৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'টোত আমি সমতুল্য আহাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম পুষ্টিহীনতাজনিত ৰোগ বা অভাৱজনিত ৰোগসমূহৰ বিষয়ে। এজন ব্যক্তিয়ে পৰ্যাপ্ত আহাৰ খাই থাকিলেও কেতিয়াবা সেই আহাৰত কোনোবা বিশেষ পুষ্টি উপাদান নাথাকিবও পাৰে। যদি এই ধৰণে দীঘলীয়া সময় ধৰি চলি থাকে, তেন্তে সেই ব্যক্তিজন সেই পুষ্টি উপাদানৰ অভাৱত ভুগিব পাৰে। এক বা একাধিক পুষ্টি উপাদানৰ আমাৰ শৰীৰত ৰোগ বা ব্যাধিৰ সৃষ্টি কৰিব পাৰে। দীৰ্ঘ সময় ধৰি পুষ্টি উপাদানৰ অভাৱৰ ফলত হোৱা ৰোগসমূহকে কওঁ আমি পুষ্টিহীনতাজনিত ৰোগ বা অভাৱজনিত ৰোগ বুলি। যদি এজন ব্যক্তিয়ে দীঘলীয়া সময় ধৰি যিমান প্ৰয়োজন সেই পৰিমাণৰ যদি প্ৰ'টিন নাপায়, তেন্তে তেওঁৰ কি হ'ব? তেওঁৰ বৃদ্ধিত বাধাগ্ৰস্ততা আহিব পাৰে, মুখখন সুতুৰা পৰিব পাৰে, চুলিৰ ৰং সলনি হ'ব পাৰে, ছালৰ ৰোগ আৰু ডায়েৰিয়া হ'ব পাৰে। যদি খাদ্যত দীৰ্ঘ সময় ধৰি কাৰ্বহাইড্ৰেট আৰু প্ৰ'টিন দুয়োটাৰে অভাৱ থাকে, তেন্তে বৃদ্ধি সম্পূৰ্ণভাৱে বন্ধ হৈ যাব পাৰে। এনে ব্যক্তি অতি দুৰ্বল আৰু ক্ষীণ হৈ পৰিব আৰু ইমানেই দুৰ্বল হ'ব যে চলা-ফুৰা কৰিবও নোৱাৰিব। আকৌ বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত কিছুমান ৰোগৰ সৃষ্টি হ'ব পাৰে। তোমালোকৰ কিতাপত ইয়াৰ এখন তালিকা দিয়া আছে, সকলোৱে চাই ল'বা। যেনে ভিটামিন এৰ অভাৱ হ'লে দৃষ্টিশক্তি হ্ৰাস পায়। ইয়াৰ লক্ষণসমূহ কেনেকুৱা হয়? ই কমকৈ দেখা পায়, ৰাতি কমকৈ দেখা, কেতিয়াবা সম্পূৰ্ণ অন্ধকাৰ হৈ যোৱা, এয়া লক্ষণসমূহ। আকৌ ভিটামিন বিৰ অভাৱ হ'লে বেৰি ৰোগ হয়। ইয়াৰ লক্ষণসমূহ হ'ল পেশীসমূহ দুৰ্বল হৈ যোৱা আৰু কাম কৰা শক্তি কমি যোৱা। ভিটামিন চিৰ অভাৱ হ'লেও স্কাৰ্ভি ৰোগ হয়। ইয়াৰ লক্ষণ হৈছে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, ঘাঁ শুকাবলৈ বেছি সময় লগা। আৰু ভিটামিন ডিৰ অভাৱ হ'লেও ৰিকেটছ বেমাৰ হ'ব পাৰে। ইয়াৰ লক্ষণসমূহ হৈছে হাড়বোৰ কোমল হৈ যাব আৰু বেঁকা হৈ যাব। যেনেকৈ আমি আঙুলি মূৰটোত দেখিব পাওঁ যে কিছুমান মানুহৰ যেতিয়া ভিটামিন ডিৰ অভাৱ হয়, ই হাড়টো বেঁকা হৈ গুচি যায়গৈ। আকৌ কেলছিয়াম অভাৱ হ'লে হাড় আৰু দাঁতৰ ক্ষয় যায়। আয়ডিনৰ অভাৱ হ'লে গইটাৰ ৰোগ হয়। ইয়াৰ লক্ষণসমূহ হৈছে ডিঙিৰ গ্ৰন্থি ফুলি উঠা, শিশুসকলক মানসিক বিকাশত সমস্যা হয়। আইৰণৰ অভাৱ হ'লেও এনিমিয়া ৰোগ হয় আৰু দুৰ্বলতা অনুভৱ হয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।